নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক লৈ যাবলৈ লৈছোঁ গুৱাহাটীৰ লংকেশ্বৰ ধামলৈ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ লংকেশ্বৰ পাহাৰৰ ওপৰত অৱস্থিত এই মন্দিৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিচেই কাষতেই থকা লংকেশ্বৰ মন্দিৰ অসমৰ পৰ্যটনস্থলসমূহৰ ভিতৰত অন্যতম। মন্দিৰৰ মূল প্ৰৱেশদ্বাৰেদি প্ৰৱেশ কৰিয়েই বাওঁহাতে এয়া গণেশ মন্দিৰ। গণপতিৰ পূজা অৰ্চনা কৰি আমাৰ যাত্ৰা লংকেশ্বৰ ধামলৈ। লংকেশ্বৰ মন্দিৰ দৰ্শন কৰাৰ অন্যতম আকৰ্ষণ হ'ল এই যাত্ৰাপথৰ প্ৰায় 350ৰো অধিক চিৰি বা খটখটি। পিছে এটা কথা, ইমান চিৰি দেখি ভয় খাব নালাগে। অকণমান কষ্ট হ'ব, কিন্তু কষ্টৰ ফল সদায় মিঠা। অৱশ্যে বয়োজ্যেষ্ঠসকল বা যিসকলৰ আঁঠুৰ বিষ আছে তেওঁলোকে এই চিৰি নবগোৱাই ভাল হ'ব নেকি। গণেশ মন্দিৰৰ পিছতে এইবাৰ আহি আমি উপস্থিত হৈছোঁহি শনি মন্দিৰ আৰু হনুমান মন্দিৰত। ন্যায়ৰ দেৱতা শনিদেৱৰ এই মন্দিৰত প্ৰৱেশ কৰিয়েই দেখিবলৈ পাব নীলা বৰ্ণৰ শনিদেৱৰ এক মূৰ্তি। শনি মন্দিৰৰ পৰা ওলাই বাওঁহাতে এক উচ্চ আসনত বিৰাজমান পৱন পুত্ৰ হনুমান। কেইখোজমান আগুৱাই গ'লেই দেখিবলৈ পাব ৰামভক্ত বীৰ হনুমানৰ এক সুবিশাল সুবৰ্ণ প্ৰতিমূৰ্তি। বিশ্বাসমতে ৰুদ্ৰাৱতাৰ হনুমানৰ পূজা অৰ্চনাই শনিদেৱৰ বক্ৰদৃষ্টিৰ পৰা সকলোকে ৰক্ষা কৰে। নমো নমঃ তেস্ত তেস্ত প্রণিতেস্ত পবনপুত্র হনুমানায় নমো নমঃ। তোমার হনুমান তোমার শরণ ভক্তগণ প্রার্থনা ভক্তর মনোবল। শনি মন্দিৰ আৰু হনুমান মন্দিৰ দৰ্শন কৰি এইবাৰ আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ লৈছোঁ লংকেশ্বৰ মন্দিৰলৈ বুলি।
অৱশেষত আমি আহি উপস্থিত হ'লোহি আমাৰ মূল লক্ষ্য লংকেশ্বৰ ধামত। লংকেশ্বৰ ধামৰ মূল মন্দিৰৰ প্ৰৱেশদ্বাৰত দুয়োপাশে দুটা ষাঁড় গৰু। পৌৰাণিক আখ্যানৰ মতে লংকাধিপতি ৰাৱণ, যাক লংকেশ্বৰ বুলিও জনা যায়, সেই লংকেশ্বৰে ইয়াতেই ভগৱান শিৱৰ আৰাধনা কৰিছিল। লংকেশ্বৰ ৰাৱণ আছিল শিৱৰ পৰম ভক্ত। মন্দিৰৰ ভিতৰতেই অৱস্থিত সুবিশাল এক শিৱলিংগ, আৰু তাৰ ঠিক সন্মুখতেই আন এক শিৱলিংগ, য'ত ভক্তসকলে পূজা অৰ্চনা কৰিব পাৰে। ৰাৱণে ৰচনা কৰিছিল শিৱ তাণ্ডৱ স্তোত্ৰম। जटाटवी कलज्जल प्रवाह पावतस्थले कलैर्लम्बिता भुजंग तुंग मालिका टमट्टुमट्टुमट्टुमन्नादवर्टुमर्वय चकार चंड तांडवं तनोतु न शिव शिवम्। মন্দিৰ দৰ্শনৰ পিছতেই এইবাৰ আমাৰ উভতনি যাত্ৰা। অসম তথা ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন স্থানৰ পৰ্যটকসকলৰ এই লংকেশ্বৰ মন্দিৰ দৰ্শন কৰিবলৈ আগমন ঘটে। সেউজ সুন্দৰ পৰিৱেশত অৱস্থিত এই লংকেশ্বৰ মন্দিৰ, গতিকে গুৱাহাটীলৈ আহিলে লংকেশ্বৰ মন্দিৰ দৰ্শন কৰিবলৈ নাপাহৰিব।